Hey everyone, good morning. Welcome back to my channel. মোৰ চেনেলৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মৰ্নিঙৰ পৰা ব্লগ ষ্টাৰ্ট কৰিছোঁ। এতিয়া 9:30 মান হৈছে। আৰু অলপ সোনকালৰ পৰা কৰিব লাগিছিলে, নকৰিলোঁ আৰু অকণ উঠাও দেৰি হ'ল আজি। আৰু মই মৰ্নিং মোৰ লেমন ৱাটাৰটো খাই ল'লোঁ। কালি যেনেকৈ কৈছিলোঁ যোৱাকালিৰ ভিডিঅ'টোত খালোঁ। এতিয়া 9:30 হৈছে আৰু 10টা বজাত মই ব্ৰেকফাষ্ট কৰিম। আৰু আজিৰ ব্ৰেকফাষ্টত মই বনাম মানে কি চেণ্ডউইচৰ টাইপ, মানে চেণ্ডউইচ নকওঁ, বাৰ্গাৰে হ'ব। আৰু আচলতে মানে মই আজি ব্ৰেড নাপালোঁ। ব্ৰেড নোপোৱাৰ কাৰণে আজি মানে বনকে আনিবলগীয়া হ'ল, মানে যোনটো বাৰ্গাৰ বনাবলৈ আনে বনটো। তো বনটোকে মই মানে চেণ্ডউইচৰ নিচিনাকৈ বনাম। তো মই ভাবিছোঁ যে আপোনালোকক মই আজি সেইটো দেখাওঁ, মই কেনেকৈ খাওঁ চেণ্ডউইচটো বনাই। ঠিক আছে, তেন্তে ব'লক মোৰ লগত মই দেখাওঁ মই আজি কেনেকৈ মোৰ ব্ৰেকফাষ্টটো বনাওঁ। এয়া বিলাহী, গাজৰ, পিঁয়াজ আৰু তিহু গোল গোলকৈ কাটি লৈছোঁ। আৰু এইখিনি আৰু ইয়াত টাৱা এখন বহাই দিছোঁ। বনটো এনেকৈ কাটি ল'লোঁ। এতিয়া মই ইয়াত অলিভ অইল দিম। অলিভ অইল অলপমান দিম, বেছি নিদিওঁ। মিঠাতেলত নবনাওঁ মই, সেইকাৰণে অলিভ অইল দিছোঁ। আৰু অকণ গৰম হোৱাৰ পিছতেই মই বিলাহী, গাজৰ, পিঁয়াজ দি দিম। কিন্তু তিহুটো নিদিওঁ, তিহুটো ফ্ৰাই কৰিলে ভাল নালাগে, কেঁচাই কেঁচাই খাব লাগে। এইখিনি এতিয়া ধুনীয়াকৈ তেলত দি দিছোঁ, অকণ শিকিব লাগিব। এয়া অলপ মই উলটিয়াই দিছোঁ, দেখিছে হৈ গৈছে এটা ছাইড। এতিয়া ইয়াত অকণমান নিমখ ছটিয়াই দিছোঁ, অলপমান, বেছি নিদিওঁ নহ'লে চোকা হৈ যাব। এইখিনি হৈ গ'ল ধুনীয়াকৈ। বেছি মানে কি ফ্ৰাই কৰা নাই। গেছটো অফ কৰি দিছোঁ, এইখিনি নমাই ল'ম। ইয়াতে ওপৰতে মই অকণ চাট মছলা ছটিয়াই দিছোঁ। আৰু এতিয়া ইয়াত মই বনখিনি ধুনীয়াকৈ দি দিম, এটা এটাকৈ ধুনীয়াকৈ দি। ধৰি লওক চেণ্ডউইচ যেনেকৈ বনায়, বাৰ্গাৰ তেনেকৈয়ে বনাম। আৰু এইটো মোৰ বাৰ্গাৰ ৰেডি হৈ গ'ল। মই ভিতৰটো দেখাই আছোঁ। এইটো চাওক, কি বহুত ধুনীয়া আৰু টেষ্টি হয় আৰু বহুত হেল্ডিও হয়। এইটো আপোনালোকে খাব পাৰে, যদি কোনোবা ডায়েটত আছে তেন্তে এইটো খাব পাৰে, একো বেয়া নহয় খালে। মই খাওঁ কেতিয়াবা কেতিয়াবা, সদায় নহয়। আজি মই আপোনালোকৰ ওচৰত দুটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আৰু সেই দুটা ৰেচিপি মই আজি প্ৰথমবাৰ বনাম। চ' সেইকাৰণে ভাবিছোঁ আপোনালোককো দেখাই দিওঁ যে মই আজি লাঞ্চত কি বনাম। মইতো ভাত নাখাওঁৱেই, মাহঁতৰ কাৰণে বনাব লাগিব। চ' ব'লক মোৰ লগত মই দেখাওঁ মই আজি লাঞ্চত কি বনাওঁ। এয়া পালেং শাক। আচলতে পালেং শাকখিনি ডাঙৰ ডাঙৰ আছিলে, মই তাৰপৰা কুমলীয়া চাই মই গুচাই লৈছোঁ, এৰুৱাই লৈছোঁ। পিৰালি পালেং হ'লে বেছি ভাল হয়। আৰু এয়া মাছৰ ডিম, হালধি সানি থৈছোঁ আৰু অকণমান। আৰু এয়া বেচন আধা ইয়াত লৈছোঁ আৰু আধা ইয়াত লৈছোঁ। তো মই আজি এইখিনি কি বনাম আপোনালোকে চাই থাকক, মই দেখাই গৈ থাকিম। এতিয়া এইখিনি বেচনত মই পিঁয়াজ এটা কাটি ল'ম, মিহি মিহিকৈ কাটিম পিঁয়াজটো। পিঁয়াজ এটা কাটি ল'ম, পিঁয়াজ আৰু জলকীয়া, বাকী নিমখ হালধি দিবই লাগিব। আৰু এইখিনিতো ছেম, পিঁয়াজ আৰু জলকীয়া মই কাটি ল'ম। এয়া পিঁয়াজ জলকীয়া কাটি ল'লোঁ। আৰু ইয়াত কেইটামান কালজিৰা দিছোঁ, ইয়াত কালজিৰা দিয়া নাই। নিমখ হালধি জোখমতে দুইটাতে দি ল'লোঁ। এতিয়া দুইখিনিৰে মই ধুনীয়াকৈ এটা ফাইন মানে ধুনীয়া ঘোল এটা বনাই ল'ম। বেছি পাতলো নহয়, বেছি ডাঠো নহয়। দুইখিনিয়ে মই মিলাই ল'লোঁ। এইখিনি অকণমান, বেছিও নহয়, অকণমান পাতল হৈছে।
বেছ এইখিনি অকণ ডাঠ কৰিছোঁ কাৰণ ইয়াত মই এড কৰিম এই মাছৰ কণীখিনি তো ইয়াত মই মাছৰ কণীখিনি এড কৰিলোঁ আৰু এতিয়া এইখিনি হাতেৰে ধুনীয়াকৈ মিলাব লাগিব দেখিছে মই কেনেকৈ মিলাইছোঁ মাছৰ কণীখিনি বেচনৰ লগত পুৰা মিলি যোৱাকৈ মিলাব লাগিব ঘুলিব লাগিব মানে এইখিনি চাওক কিমান ধুনীয়া হৈছে ডাঠকৈ মই মিলাইছোঁ মানে এইখিনি মই বনাম মাছৰ কণী বৰা আৰু এইখিনি যে মিলাই থৈছিলোঁ এইখিনি মই পালেঙৰ ফ্ৰিটাৰ্ছ বনাম আপোনালোকে চাই থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ এতিয়া পালেং শাক এনেকৈ এডাল লৈছোঁ আৰু ইয়াত ডুবুৱাই দিব লাগিব ধুনীয়াকৈ পিছত এইখিনি এতিয়া মই তেলত দি দিম তেনেকৈ গোটেইখিনি তেনেকৈ ভাজিম গেছটো কিন্তু মিডিয়াম ফ্লেমত ৰাখিব মিডিয়াম টু ল' হাই ফ্লেমত নাভাজিব নহ'লে এইখিনি ভালকৈ নিসিজিব পালেংখিনি এতিয়া মই আৰু এটা দি দিম এইখিনি এতিয়া মই নমাই দিম এইখিনি গোল্ডেন ব্ৰাউন হোৱালৈকেহে ভাজিব লাগে এইখিনি এতিয়া মই নমাই লওঁ মোৰ পালেঙৰ ফ্ৰিটাৰ্ছখিনি ৰেডি হৈ গ'ল বহুত ক্ৰাঞ্চি হৈছে এতিয়া মই মাছৰ কণী বৰা বনাম আৰু এয়া আলু কাটি থৈছোঁ অলপমান বেচন বাচি গৈছিলে সেইকাৰণে আলু এনেকৈ বেচনত দি ফ্ৰাই কৰি দিম এনেকৈ অকণমান ল'ম লৈ পিনি তেলত এটা এটাকৈ দি দিম বৰা যেনেকৈ বনায় তেনেকৈ এয়া মাছৰ কণী বৰা ৰেডি চাওক কি ধুনীয়া হৈছে এইখিনি এতিয়া গৰম কৰি ৰাখিব লাগিব ন ঠাণ্ডা হৈ গ'লে ভাল নালাগে ঢাক মাৰি থৈ দিম লাঞ্চ মোৰ ৰেডি হৈ গ'ল এইবোৰ দেখালোৱে ন কি বনালোঁ ফ্ৰাই বনালোঁ আৰু দালি বনাইছোঁ দালিত ভাতকেৰেলা দিছোঁ পিটিকা কৰি দিম হৈ যাব মইতো ভাত নাখাওঁৱেই চ' ভাবিছোঁ মাছৰ কণী বৰা এটাকে খাওঁ মানে কিয় মোৰ মাছৰ কণী বহুত বেছি ফেভৰেট হয় সকলোৰে ফেভৰেট চাগে কিন্তু মোৰ বহুত বেছি ফেভৰেট হয় চ' মই ভাবিছোঁ এটা ট্ৰাই কৰি চাওঁ খাই চাওঁ কেনেকুৱানো লাগিছে Oh my god নিমখ জ্বলা চব পাৰফেক্ট আপোনালোকে ঘৰতে ট্ৰাই কৰি চাব বহুত বেছি টেষ্টি লাগিছে সঁচাকৈ বহুত বেছি টেষ্টি লাগিছে মইতো খাই লওঁ ৰ'ব বহুত বেছি টেষ্টি হয় মানে মাছৰ কণী বৰাটো সঁচাকৈ বহুত বেছি ভাল লাগে আচলতে মইতো ফাৰ্ষ্ট টাইম বনাইছোঁ ভাবা নাছিলোঁ ভাল লাগিব বুলি বহুত বেছি ভাল লাগিছে সঁচা আপোনালোকৰ ঘৰত ট্ৰাই কৰি চাব আৰু এতিয়াতো লাঞ্চ হৈ গ'ল আৰু অলপ পাছত ধৰি লওক 3টামান বজাত মই স্কুটি চলাব যাম অকলে যাম আৰু এটা ভাল কথা যে মই স্কুটি চলাব পাৰি গ'লোঁ চ' সেইকাৰণে মানে অলপ কি ক'ম আৰু এতিয়া ঘূৰিবলৈ মন গৈ থাকে স্কুটিখন লৈ লৈ তো সেইকাৰণে 3টা বজাত স্কুটি লৈ মই অকণ ঘূৰিব যাম আজিৰ ব্লগটো মই ইয়াতে সমাপ্ত কৰিছোঁ মই আকৌ আপোনালোকক নেক্সট ভিডিঅ'ত লগ পাম আজি বিশেষ একো কৰিবলগীয়া নাই
সো সেইকাৰণে ইমানখিনি আছিলে আজিৰ ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণভাৱে ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ আৰু আপোনালোকে মোৰ ভিডিঅ'টো চাই যদি ভাল পায় দেন লাইক শ্বেয়াৰ কমেণ্ট কৰিব আৰু কোনোবা যদি মোৰ চেনেলত নতুন হয় দেন মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব আজিলৈ বাই বাই আকৌ নেক্সট ভিডিঅ'ত লগ পাম